নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ট্ৰেভেলিং ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। গতিকে আজি আমি যাম লখিমপুৰলৈ আৰু আমাৰ গোটেই যোৱাৰ ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। আমি যাবলৈ ওলাইছোঁ। আমি যিহেতু মাজুলী হৈ যাম, গতিকে আমি ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া আমি গাঁৱৰ পৰা ওলাইছোঁ। এই ভাগ আমাৰ গাঁৱৰ নামঘৰ ভাগ আৰু লগতে শিৱ মন্দিৰো আছে। আৰু আহি আমি আমাৰ গাঁও পাৰ হৈ পেলাই কলীয়া গাঁও পাইছোঁহি। গতিকে এইটো এটা ডাঙৰ মাথাউৰি, ইয়াৰ তললৈ আৰু গাঁওসমূহ আছে। এইখন কয় কলীয়া গাঁও। ৰাস্তাটো ঠেক, ইমানো বহল নহয় যিহেতু এইটো আলি, কিন্তু পৰিৱেশটো খুব সুন্দৰ। এইফালে আৰু অকণমান দূৰতে আছে নদীখন। আৰু আজি আমি নিমাতী ফেৰী পাৰ হৈ যাম, নিমাতী টু কমলাবাৰী। তাৰপিছতহে আমি সিফালে যামগৈ আৰু লখিমপুৰলৈকে। এয়া নদীখন একদম ওচৰৰ পৰা দেখি পায় এইখিনিত। ইয়াৰ পৰা আৰু অলপ আগুৱাই গ'লে আমি নেউল গাঁও পাম। এইখিনিৰ পৰা নদীখন খুব সুন্দৰ দেখি আৰু বহুত ওচৰতে। এয়া চাওক, পানী এতিয়া অলপ অলপকৈ বাঢ়িব আৰম্ভ কৰিছে আৰু। আৰু আমি আহি এয়া যোৰহাট পাওঁ হ'লোঁ। যোৰহাট বাইপাছ। গতিকে আমি এতিয়া যোৰহাট বাইপাছ হৈ যাম নিমাতীৰ ফালে। এতিয়া লেফ্ট ছাইডেদি আমি সোমাই দিম নিমাতী ফালে। আমি এতিয়া লেফ্ট ছাইডেদি সোমাই দিছোঁ নিমাতীৰ ফালে। এইটো হৈছে নিমাতী ঘাট যোৱা ৰাস্তা। যিসকলে যোৰহাট হৈ বা সেইফালৰ পৰা নিমাতী ঘাট হৈ মাজুলীলৈ যায়, তেওঁলোকে নিশ্চয় ৰাস্তাটো চিনি পাইছে। এতিয়া আমি গৈ আছোঁ নিমাতী ঘাটৰ ৰাস্তাত। আমি নিমাতী ঘাটৰ কাষ চাপিছোঁহি।
এয়া হৈছে নিমাতী ঘাট আৰু এইফালেদি অফলামুখলৈ যায় অফলামুখ ঘাট আৰু ইয়াৰ পৰা অকণমান আগলৈ নিমাতী ঘাট। গতিকে ফেৰী দুফালৈ যায়, এফালে অফলামুখ আৰু এফালে নিমাতী কমলাবাৰী। এয়া এখন ফেৰী অফলামুখলৈ যাবলৈ ৰখিয়ে আছে, আপোনালোকে দেখিছে। এয়া ঘাটত আহি পালোঁ আৰু সকলোৱে এতিয়া ফেৰীৰ বাবে ৱেইট কৰি আছোঁ, যিহেতু আমাৰ ফেৰীখন এতিয়ালৈকে আহি পোৱা নাই। 12:45 আমাৰ ফেৰীখন আছিলে, কিন্তু আমি অলপ আগতীয়াকৈ আহি পালোঁ বাবে ফেৰীখন এতিয়াও আহি পোৱাহি নাই, হয়তো আৰু অকণমান দেৰিকৈ আহিব। এয়া আইতা খোজকাঢ়ি আহি আছে। সেইখন এখন ফেৰী যাবলৈ লৈছে। এয়া আমাৰ ফেৰী আহি গ'ল, আমি যোনখন ফেৰীত যাম ইয়াৰ পৰা, তো সেইখন সিপাৰৰ পৰা আহিছে। এয়া মানুহখিনি নামি আছে আৰু অলপ পিছতে এইখন ফেৰী যাব 12:45। গোটেই মানুহখিনি সোমাইছে। নমাখিনি নামিলে, এতিয়া যোনখিনি গাড়ী উঠাব লগা আছে উঠালে আৰু এয়া মানুহখিনি উঠিছে আৰু প্ৰায় ৰেডি। খুব ভাল লাগে ফেৰী যাত্ৰা কৰি। এয়া মানুহখিনি ভৰ্তি খাইছে আৰু অকণমান পিছতে ফেৰীখন ওলাব ইয়াৰ পৰা। এয়া আমি আহি কমলাবাৰী ঘাট পালোহি, গতিকে এতিয়া চব নামিছে আৰু গাড়ী নমাব এতিয়া আমাৰ। তাৰপিছত আমি ইয়াৰ পৰা আৰু ডাইৰেক্ট গুণাসুতি পাৰ হৈ এতিয়া আমি গুণাসুতি পাৰ হৈ লখিমপুৰলৈকে যাম আৰু part 2 ভ্লগ আহি আছে গুণাসুতিৰ পৰা লখিমপুৰলৈকে। গাড়ী নমাইছে আৰু নাৱৰ ফেৰীৰ পৰা। এইবাৰ প্ৰথম নিজে ড্ৰাইভ কৰি আহিছে খুৰাই, একদম এয়া হৈ গ'ল গাড়ী নমাই
আৰু এতিয়া আমি যাম কমলাবাৰী হৈ এফালে এতিয়া আমি মাজুলী কমলাবাৰী হৈ ঘূনাসুতি ঘাটলৈ আহি আছোঁ আৰু এইফালেদি বালিচাপৰি হৈ টাৰ্ণিংটো লৈ সেইফালে যাব পাৰি গতিকে আজি ব্লগটো ইমানতে সামৰিছোঁ আৰু এটা নেক্সট ব্লগ আমাৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ সেইবাবে খণ্ড খণ্ডকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু নেক্সট আমাৰ গুণাগুৰি ঘাটৰ পৰা লখিমপুৰলৈকে দেখুৱাম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে লাইক কৰিব কমেণ্ট কৰিব আজিলৈ ইমানেই বাই বাই